Welcome back to my channel Gitika's vlog. মই আজি আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি লৈ আহিছো হেতু হৈছে মৰিচা ঠাৰিৰ ডালনা লগতে ভেন্দিও দিছো এটা আলু এটা কাটি দিছো বিলাহী এটা কাটি দিছো অকমান সৰিয়হ পিচি লৈছো নহৰু এটা দিছো কেঁচা জলকীয়া দিছো নিমখ আৰু হালধি মই কেনেকৈ বনাও আপোনালোকে চাবচোন লগতে আপোনালোকে এই মৰিচাৰ ঠাৰি ডালনাটো বাৰু কেনেকৈ বনায় আপোনালোকে কেনেকৈ বনায় মোলে কমেন্টত জনাবচোন ময়ো ট্ৰাই কৰিম আপোনালোকৰ নিচিনাকৈ বনাবলৈ এয়া ফ্ৰাই পেনটো মই পাতি দিছো আৰু ইয়াত মিঠাতেল দি দিছো এতিয়া মই গুটি পাচলিখিনি একেলগে ইয়াত দি দিম এয়া মই পাচলিখিনি দি দিলো এতিয়া নিমখ হালধি অকমান ইয়াতে দি দিছো এটা অকমান সময় মই ভাজিম খাই ভাল লাগে মৰিচা ঠাৰিটো এনেকৈ সৰিয়হ দি বনালে আপোনালোকেও ট্ৰাই কৰিবচোন আৰু আপোনালোকে কেনেকৈ কৰে মোকো জনাব কমেণ্টত সদায় লাঞ্চ বনাবলৈ আহিলে মোৰটো একেবাৰে হেৰি হৈ যায় কি বনাম সদায় একেখিনিকেই বনাবলগীয়া হয় তাৰে অকণমান ইফাল সিফাল কৰি বনাই পেলাই দেখুৱাই দিওঁ সকলোৱে এনেকুৱাই কৰে কি একেখিনিয়ে পাচলি সদায় ভেন্দি আলু পটল জিকা এইখিনিয়ে সেইকাৰণে আজি মই মৰিচাৰ ঠাৰি কেইডালমান পাই কিনি লৈছোঁ আৰু মই ভাবিছোঁ অকণমান এনেকৈ সৰিয়হৰ বটা দি এনেকৈ বনাই খাওঁ অকণমান বেলেগ লাগিব এয়া মোৰ ভাজা ভাজা হৈ গৈছেহি এতিয়া মই ইয়াত সৰিয়হখিনি দি দিম এয়া মই এয়া ভাজি আছোঁ আৰু অকণমান এতিয়া মই অকণমান পানী দি দিম ইয়াতে তেতিয়া ঠাৰিখিনি সিজিব আৰু আলু যে দিছোঁ আলুখিনিও অকণ ভালকৈ সিজিব বেছি পানী নিদিওঁ অকণমানেই দিওঁ এয়া মোৰ হৈ গ'ল এয়া মই ওচৰৰ পৰা দেখুৱাইছোঁ চাওক এনেকুৱা লাগে আপোনালোকেও বনাব আৰু মোকো কমেণ্টত লিখিব মই এতিয়া ইয়াৰ ওপৰত কেইটামান ধনিয়া পাত ছটিয়াই দিম নমাই পেলাই দেখুৱাই আছোঁ এয়া মই নমালোঁ চাওকচোন আজি ইমান গৰম মই গৰমৰ কাৰণে এতিয়া অন্য এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সেইটো হৈছে লস্সি বনাম লস্সি বনাবলৈ কি লাগে আপোনালোকে চাওকচোন এয়া মই টেঙা দৈ লৈছোঁ চেনি লৈছোঁ তাৰপিছত এই ক'লা নিমখ লৈছোঁ অকণমান দিম তাৰপিছত অকণমান ইলাচি পাউডাৰ দিম এভাৰেষ্টৰ ইমানখিনিয়ে আৰু পিছত মই আইচ কিউব দিম এই মই মিক্সিতে দি দিছোঁ এয়া টেঙা দৈ মই দি আছোঁ মিক্সিত লগতে চেনি দি দিছোঁ একেবাৰে সহজ গৰমৰ কাৰণে পেটৰ কাৰণেও ভাল গৰমত ঠাণ্ডাও লাগে পেটটো দৈ যেতিয়া দৈ 4 চামুচ চেনি দিছোঁ অকণমান টেষ্টৰ কাৰণে নিমখ দিছোঁ ক'লা নিমখ
অকণমান ইলাইচি পাউডাৰ ইয়াতে দি দিছোঁ। মোৰ লস্সি ৰেডি হৈ গ'ল। এয়া চাওকচোন, পটককৈ আপোনালোকে বনাই দিব পাৰিব। গৰমত পেটৰ কাৰণেও বহুত উপকাৰী। ঘৰতে 5 মিনিটতে তৈয়াৰ হৈ যাব। আৰু আপোনালোকে লস্সি কেনেকৈ বনাই মোকো আপোনালোকে ক'বচোন, কমেণ্টত জনাব। আজিৰ এই ৰেচিপি দুটা যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো বজাই দিব।